গাড়ী জমনি ভাষণ শুনোতে মই আগতে কৈ দিছোঁ 5খানমান বিস্কুট হয় তাৰ কাৰণে এইবিলাক বিস্কুট লৈছোঁ মই बड़ा हरामी हो बेटा सेल्फी লৈছ খাই না দেখা কষ্ট বড় শুনাইছে তাতে কৈ কিনে গেছি কিবা খাই দি কিবা কৈ কিনে গেছি মামা ফটো আই মামা ফটো উঠা কৰা কথা মানে ফটো উঠবা দিছো আপুনি এটা খাই দিছে ভালকে শুধু আছো খাইছে না খাইছো কত বড় আছে এটা गाड़ी ब्लॉग करने वाले हाय तो मजा हाय मजा মই এইকেইদিন শিক্ষাই দিছো কিবা আছে আমাৰ ক্লাসি এইটো মই বিশ্বাস নকৰো মোৰ আমাৰ ইয়াত ভুল এটা ওপৰ পিছত লেখা দিব বুলি মই ক শিকাইছো আমি কি যাছ স্কুলৰ মানে তাৰ পিছত ৰাখে মামাই ফটো যোৱা পিছৰি গেদা এটা খাই দিছুন খাই দি দাদুলে খাই দিছে না एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी ओ भाई मारो मुझे मारो मारो मुझे मारो मारो স্কুলত এখন সাধাৰণ সভা আছিল সেইটোৰ কাৰণে মানে অকমান ভিডিঅ' বনালো शाबाश बेटा बहुत बढ़िया मुन्ना তো বেছি কথা ক'ব নোৱাৰো কাৰণ গোটাইবিলাক মানুহ আছে না ভাল নালাগে ডাঙৰ মানুহ আছে ओह यार यार ये कितनी औसम है यार অকমান ভিডিঅ' বনাই দিলো এইটো হৈছে আমাৰ স্কুলৰ মানে মাইনা আদৰ স্কুলৰ হেড ছাৰ গাইজ ভাষণ শুনাওঁতে চাই বেছি এতিয়া চাহ খাম আমি স্কুলত ভাষণ শুনি আছো গাইজ সংবাদ মাধ্যমত এটা নিউজ বাতৰিটো এনেকুৱা যে স্কুল পৰিচালনা সমিতিৰ সভাপতিয়ে এটা আমাৰ স্কুলত ভাত ৰান্ধা বাইদেউ মানে বাচ্চাবিলাকক ভাত চাত বনাই চাহ বনাই তামাম জমনি কৰে উলিয়াই অনা বেংকৰ পৰা উলিয়াই অনা ৬০,০০০ টকা সভাপতিগৰাকীয়ে লৈ গৈছিল নিশ্চয় তাৰ ভিতৰত কিবা গাইজ ৰঙা চাহ আমি চিন্তা কৰা আমি ভাতে খোৱা নাই বোলে গাইজ গাইজ ৰঙা চাহ মই তেনে ৰঙা চাহ নাখাওঁৱে क्या बोला तूने পৰিৱেশ নঘটে তাৰ কাৰণে আমি বিলাকে চিন্তা কৰা ভাল সেইকাৰণে মই উপদেষ্টা হিচাপে এই স্কুলৰ উপদেষ্টা হিচাপে প্ৰায়বিলাক ক্ষেত্ৰতে আমাৰ প্ৰধান শিক্ষকে কাৰ্যসূচী হৈ যোৱাৰ পিছত গাড়ী জমনি ভাষণ শুনোতে মই আগতে কৈ দিছোঁ 5খানমান বিস্কুট হয় তাৰ কাৰণে এইবিলাক বিস্কুট লৈছোঁ মই बड़ा हरामी हो बेटा আৰু যিখিনি কাম সেই কাষত উপযুক্ত কৰাওঁতে আমাৰ ভালেই লাগিব প্ৰায় ক্ষেত্ৰত তেনেকুৱা গাইজ মই বেছিকৈ লৈছোঁ কেইখন আছে
তেখেতে সুধিলে সেই ক্ষীৰোদ দাস মুমুক্ষে এনেকে পূজাটো প্ৰধান শিক্ষকেও কয় সৰস্বতী পূজাটো প্ৰায়বিলাক সৰস্বতী পূজাতে প্ৰায় ধাৰেই লাগে ধাৰ লাগিলে আমি কথাটো ক'ব লগা হয় যে আপুনি মুখেৰে ক'লে ধাৰ ক'ত কি খৰচ কৰিলে কিমান টকা পালে ধাৰ কেনেকৈ মই আজি ক্ষীৰোদ দাসক কৈছিলোঁ ক্ষীৰোদ দাস প্ৰায় স্কুলত লাগিয়ে থাকে ৰঙা চাহ দিছে গাইছ ভাল পাওঁ ৰঙা চাহ গাখীৰ চাহ দিব আছে ন তুমি হেৰি কি কয় মই কৈছোঁ গাইছ আমনি লাগছে ভাষণ শুনাতে সম্পাদকীয় প্ৰতিভা গাইজ ভিডিঅ'টো ঘৰতে সামৰণি মাৰিলোঁ মানে স্কুলত মানে নতুনকৈ মহিলা গঠন কৰোঁতে সেইটো কাৰণে মই ভিডিঅ'টো নবনালোঁ আৰু মহিলাত মোৰো নাম দিলে কাৰণ মই জমনি কৰি বহুতেই ভাল পাওঁ মানে মই যেনেকুৱা হাঁহি মানে মোৰ কথাত বেলেগো হাঁহিব লাগিব মানে জমনি কৰি মই বহুতখিনিয়ে ভাল পাওঁ কোনো কাৰণে মোৰ কাৰণে মানে কাৰো দুখ মনে থাকিব নোৱাৰে আৰু মই কথা ক'লে সকলোৱে হাঁহিব লাগিব সেইটো কাৰণে অকণমান জমনি কৰিলোঁ তো ভিডিঅ'টো কেনে হ'লে কমেণ্টত ক'ব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা আৰু যিবিলাক ফেচবুকত চাইছে তেওঁলোকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে তেতিয়ালৈকে বাই